ভেদাইলতা আৰু নৰসিংহৰ আঞ্জা বনাবলৈ জোল বনাবলৈ প্ৰথমতে মই লৈছোঁ এয়া গৰৈ মাছ ধুনীয়াকৈ কুটি বাছি ধুই লৈছোঁ। আৰু আজিৰ ডিমাণ্ড হৈছে আঞ্জাৰ দেউতাৰ এনেদৰে খাব বোলে। এইফালে মই কেৰাহীখন গৰম হ'বলৈ দি ইয়াতে তেল দি ল'লোঁ। আৰু এতিয়া মই ইয়াতে অকণমান হালধি গুড়ি দি লৈছোঁ। যিহেতু মাছখিনি ভাজিম, বহুতে সানিও লয়, কিন্তু মই এনেদৰে দি ল'লোঁ তেলখিনিত। তাৰপিছত অকণমান দি ল'লোঁ নিমখ। আৰু এইখিনি ভালদৰে তেলত মিহলি হৈ যোৱাৰ পিছত ইয়াতে মই গৰৈ মাছ এটা এটাকৈ দি লৈছোঁ। বিৰাটেই তেল ছিটিকিছে, এনেদৰে এটা এটাকৈ দি ল'লোঁ। আৰু দুই চাইডে গৰৈ মাছকেইটা ধুনীয়াকৈ ভাজি লৈছোঁ। দেখিছেনে, ভালদৰে একেবাৰে ভাজি গৈছে। আৰু মাছকেইটা মুৰমুৰীয়া হ'লে আঞ্জাখনৰ সোৱাদটোৱে বেলেগ হয়। আৰু এইকেইটাও দি ল'লোঁ, যিকেইটা ৰৈ গৈছিলে। এইখিনিও এতিয়া মই ধুনীয়াকৈ ভাজি ল'ম। মাছখিনি এফালে ভাজিব দি পিনে এয়া মই লৈছোঁ ভেদাইলতা আৰু নৰসিংহ। এইখিনি এতিয়া মই মিক্সিত গুড়ি কৰি ল'ম। আৰু তাৰে লগতে লৈছোঁ এয়া নহৰু, আদা আৰু দুটা শুকান জলকীয়া। আপোনালোকে কেঁচা জলকীয়াও দিব পাৰে। মোৰ লগত নাছিল যিহেতু এয়া মই শুকান জলকীয়াই দুটা দি ল'লোঁ। এয়া নৰসিংহ আৰু ভেদাইলতাখিনি পিচি ল'লোঁ। আৰু আমি সকলোৱে জানো যে নৰসিংহ, ভেদাইলতা এইবোৰ আমাৰ শৰীৰৰ কাৰণে কিমান উপকাৰী। আমাৰ পেটৰ কাৰণেও বহুত উপকাৰী, আমাৰ পেট চাফা কৰে। এয়া মোৰ মাছখিনিও ভাজি লোৱা হৈ গ'ল। আৰু এইখিনি মই এতিয়া ছাইড কৰি থৈ দিম। তাৰপিছত মই সেই একেখন কেৰাহীতে এয়া কেইটামান জিৰা দি লৈছোঁ। জিৰাকেইটা পিচি ল'লেও হ'ল, কিন্তু মোৰ পিচা নহ'ল কাৰণে গোটা গোটাকৈ দি ল'লোঁ। তাৰপিছত দি দিলোঁ অকণমান চাই পিঁয়াজ এটা। আৰু এইখিনি এতিয়া ভালদৰে ভাজি ল'ম। আৰু হেতাখনেৰে এইখিনি লৰাই থাকিম যেতিয়ালৈ এইখিনি সম্পূৰ্ণকৈ ভাজি নাযায়। এয়া দেখিছেনে, ধুনীয়াকৈ ভাজি গৈছে। আৰু এতিয়া ইয়াতে মই পেষ্টখিনি দি ল'লোঁ। এয়া মই ভেদাইলতা আৰু নৰসিংহৰ পেষ্টখিনি ইয়াতে দি ল'লোঁ। আৰু তাৰপিছত এয়া অকণমানি আলু দি ল'লোঁ। আলুখিনি আছিল যিহেতু বইল কৰা আলু দি ল'লোঁ। এইটো অপশ্যনেল হয়, নিদিলেও কোনো কথা নাই। আৰু এইখিনি এতিয়া মই ভালদৰে মিক্স কৰি ল'ম। আৰু ইয়াতে মই সেই একে পেষ্টৰ বাতিটোতে পানী দি ল'লোঁ। এয়া পানীখিনি দি ল'লোঁ। আৰু অকণমান পানী দি ল'লোঁ। ভেদাইলতা আৰু নৰসিংহৰ আঞ্জাখন পাতল হ'লেও কথা নাই। এয়া ঢাকনিখন মাৰি দি 5 মিনিটমান সময় উতলিবলৈ দিলোঁ হাই ফ্লেমত। এয়া আঞ্জাখিনি উতলিল আৰু ইয়াত সোৱাদ অনুযায়ী নিমখ দি ল'লোঁ। নিমখ যিহেতু মাছ ভজাৰ সময়ত অকণমানিয়ে দিছিলোঁ, সেইকাৰণে এতিয়া দি ল'লোঁ। আৰু এয়া দিলোঁ ভাজি লোৱা মাছখিনি। আৰু এইখিনিও এতিয়া মই ভালদৰে উতলিবলৈ দিম, যাতে মিশ্ৰণখিনি আৰু মাছখিনি ধুনীয়াকৈ মিহলি হৈ যায়। আৰু এয়া ঢাকনিখন মাৰি দিলোঁ। আৰু এয়া হৈ গ'ল। কিমান ইজি চাওকচোন, ভেদাইলতা আৰু নৰসিংহৰ আঞ্জাখন ইমান ধুনীয়া হৈছে আৰু খাবলৈও বহুত সোৱাদ লগা হৈছে। আৰু আপোনালোকেও আজিৰ ভিডিঅ'টি চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আগলৈ ভিডিঅ'বোৰ পাই থাকিবলৈ বেল আইকনটো দবাই দিব। তেন্তে আজিলৈ আহিছোঁ, ধন্যবাদ।